আমাৰ উদযাপন সমিতিৰ মহিলাসকলে উৰুলীয়া জাউৰি দিলে ভাল লাগিব। সুনন্দৰাম ডেকা সৰণী মঞ্চত থিয় হৈ বিশাল মোৰ শ্ৰদ্ধাৰ সেৱাথলী ৰাইজ আপোনালোকক জনাইছোঁ ৰঙালী বিহুৰ শত প্ৰণাম আৰু আগত দিনটি হওক সুন্দৰ আৰু মসৃণ অসম দেশ নামৰ আমাৰ স্মৰণিকা যিখন স্মৰণিকা সেইসকল সমিতিৰ বৰদা শইকীয়াকে লৈ আটাইবিলাকে মিলি মুকুটৰাজ শৰ্মাই প্ৰণয়ন কৰি আপোনালোকৰ ওচৰত দিছে। ই স্মৃতি ৰাখিব, স্মৰণ কৰিব স্মৰণিকা হিচাপে পিছলৈ আমাৰ পিছৰ পুৰুষসকলে জানিব পাৰিব আপুনি মই আজি এই মঞ্চত গৈ কি কৰিছিলোঁ। এইখন আপোনালোকে জানে তেখেতসকলে সুন্দৰভাৱে বহাগ নাম দিছে, বহাগৰ লগত এটা প্ৰতীকীভাৱে, আৰু এইখনৰ নিশ্চয় গোটেইখিনি বহন কৰিছে এটা পৰিয়ালে। সেই পৰিয়ালে তেখেতসকলৰ খগেন্দ্ৰ চহৰীয়াদেৱৰ যি সমাজসেৱক তেখেতৰ পিতৃ আৰু মাতৃৰ নামত সঞ্জিৰাম চহৰীয়া আৰু দময়ন্তী চহৰীয়াৰ নামত এইখন উৎসৰ্গা কৰিছে তেখেতৰ স্মৃতি ধৰি ৰাখিবলৈ। সম্পাদনা সমিতিখন মই আপোনালোকক কৈ দিছোঁ, মই বৰ বেছি আপোনালোকক দীঘলীয়া কৰি আমনি নকৰোঁ, ময়েই আমনি পাইছোঁ। মই আহিছিলোঁ আপোনাৰ এইখনৰ দিছিলে 5:30 বজাত, তেতিয়াৰ পৰা আহিছোঁ। গতিকে কেনেকুৱা অৱস্থা হৈছে ভাবি চাওক। আপোনালোকে যি মধু পান কৰিবলৈ ৰখি আছে তাত এনেকুৱা আপুনি নিমপাত খাবলৈ কেতিয়াও নিবিচাৰিব। তৎসত্ত্বেও মই আগবাঢ়িছোঁ। সম্পাদনা সমিতিৰ উপদেষ্টাত আছে শ্ৰদ্ধেয় গুৰুজ্যোতি দাস, ৰাজীৱ কুমাৰ ডেকা, বৰদা শইকীয়া, মানৱ প্ৰীতম, প্ৰতিম দাস, নিৰ্মালী দেৱী শৰ্মা, সভাপতি শংকৰ কাকতি, সম্পাদক মুকুটৰাজ শৰ্মা, সহযোগী সম্পাদক বসন্ত শইকীয়া, সদস্য তুষাৰ শইকীয়া, প্ৰাঞ্জল শৰ্মা, নয়নমণি শৰ্মা, চন্দন শইকীয়া, মনোজ কুমাৰ ডেকা। প্ৰকাশ 19 এপ্ৰিল 2022। প্ৰকাশক অষ্টষাঠিতম সদৌ মঙলদৈ ৰঙালী বিহু উদযাপন সমিতি, বেটুপতৰ পৰিকল্পনা মৃত্যুঞ্জয় কুমাৰ দেৱ শৰ্মা, অংকন হত্যাদজিৎ এছ বৰুৱা, ছপা পাহি লেজাৰ প্ৰিণ্টাৰ্ছ চিলাৰায় মাৰ্কেট মঙলদৈ।